নমস্কাৰ, কুমুক চেডং মোৰ চেনেললৈ। এয়া মই কি বনাবলৈ লৈছোঁ আপোনালোকে ধৰিব পাৰিছে। এয়া মই লৈছোঁ মিঠাতেল লৈছোঁ অলপ, তাৰপিছত ইয়াতে দিছোঁ জাতি পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া, শুকান জ্বলা আৰু নৰসিংহৰ পাত এইফালে দিছোঁ। ধুনীয়াকৈ ভাজি লোৱাৰ পিছত এইফালে দিছোঁ এয়া কণবিলাক। সেইখিনি মই কেঁচা ভাত জলকীয়া অলপ টাইমৰ কাৰণে ভাজি ল'ম। ইয়াৰ লগত মানে মই কাৱৈ মাছ, লোকেল মাছ সেইখিনি মই ওলাই লৈছোঁ। এয়া ঠাণ্ডা হ'ব দি ইয়াতে মই মিক্সিত পিচি ল'ম গোটেইখিনি। এইফালে মই মাছ, এয়া কাৱৈ মাছ সেইখিনি মই টাৱাতে সেকি থৈছিলোঁ। সেইখিনি আকৌ ইয়াতে কেৰাহীতে দিছোঁ, ইয়াত তেল দিয়া নাই। এইফালে লৈছোঁ পদিনা কেইটামান দিছোঁ আৰু এয়া হ'ল মাৰচাং গুটিটো বিৰাটেই ভাল লাগে, এইটো মছলাৰ কাম কৰে। আৰু এইফালে গোটেই বস্তুখিনি দিয়াৰ পিছত মই এইফালে ধনিয়া দি দিছোঁ একেলগে। হৈয়ে গ'ল। ইয়াত পেষ্টখিনি মই ইয়াতে দি দিলোঁ আৰু এইফালে গৰম পানী অলপ এড কৰি দিছোঁ সিজিবৰ কাৰণে। বহুত চিম্পল ৰেচিপি, আপোনালোকেও ট্ৰাই কৰি চাব, খুব টেষ্টি হয়। তো কণ বিলাহী এভেইলেবল নহয় এতিয়া। এইফালে দিছোঁ নিমখ আৰু হালধি আৰু বাকী বস্তু চব দিয়া আছিলে। সেইটো গ্ৰেভি আপোনালোকে খাব, বহুত ভাল লাগে খাই। ইফালে গৰমে গৰমে ভাতৰ থালি সজাই আছোঁ মই। এনেকৈ খাব ভাতৰ লগত। যদিহে খোৱা নাই ট্ৰাই কৰি চাব। চিম্পুল আৰু ইজি ৰেচিপি। তো আমাৰ আছামিজ ট্ৰেডিশ্যনেল থালি এনেকৈ আজি ৰেচিপি দিলোঁ। আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।